মই পলাই যাই লৈছ দে তোৰ সত্য পৰিচয় তই দুষ্ট দানৱ দে তোৰ সঠিক পৰিচয় নহ'লে মোৰ এই পচন্দ হ'লে তোৰ মই বুকু ঘেন কৰিম পালন নকৰিব বন্ধু অনাদি পলমে সুদক্ষ আৰু মহাদেৱ আপোনাৰ মহাগুণ প্রহার করি একো লাভ নাই আপোনালোকৰ অস্ত্ৰ সম্বৰণ কৰক অন্তর দে তোৰ সত্য পৰিচয় মই আপোনালোকৰ মানৱ পুত্ৰ মনত পেলাওক মোক আপোনালোকে এই সৃষ্টি ৰক্ষাৰ হাৰ দিছিল পৰিছে মনত কিন্তু মহাকাল অসমৰ আবিৰ্ভাৱ হোৱাৰ কাৰণ বাকী প্ৰভু পৃথিৱী ৰক্ষণৰ ভাৰ আমাৰ ওপৰতে দিয়া হৈছিল কিন্তু প্ৰভু সেই দায়িত্ব পালন কৰিবলৈ মই অপাৰগ কাৰণ আছে প্ৰভু পৃথিৱীত অন্যায় অধৰ্ম অত্যাচাৰ অবিচাৰৰ দূৰ সীমাত উপনীত হৈছে প্ৰভু ধৰ্মৰ নাম গুণ একেবাৰে নোহোৱা হৈছে অধৰ্মই এফালৰ পৰা কৰি ভাবিব লাগিছে ধৰ্মই স্থিতি ল'ব পৰা নাই প্ৰভু ধৰ্মই স্থিতি ল'ব পৰা নাই মই আৰু চাই থাকিব নোৱাৰো মোৰ কাৰ্যকাল শেষ হৈ আহিছে গতিকে প্ৰভু পৃথিৱী ধ্বংস অনিবাৰ্য ইয়াৰ এটা উপায় দিয়া মহাকাল ইয়াৰ উপায় অতি ভয়ংকৰ হৈ উঠিব হয় প্ৰভু পৃথিৱীত সপ্তদ্বীপৰ ভিতৰতে জম্বুদ্বীপৰ ৰজা সত্যব্ৰতে এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব প্ৰভু হয় প্ৰভু সপ্তদ্বীপৰ ৰজা সত্যব্ৰত এই মহাপ্ৰলয়তে বাচি থাকিব তেওঁৰ দ্বাৰাহে আপুনি সৃষ্টি ৰক্ষা কৰিব পাৰিব দেৱাদিদেৱ ৰুদ্ৰ এই মহাপ্ৰলয়ৰ মাজতে যিমানবিলাক দৈত্য দানৱ মূৰ দাঙি উঠিব এইবিলাক আপুনি ধ্বংস কৰিব লাগিব আৰু ৰজপুতি যিমানবিলাক বেদ বেদাংগ আছে সকলোখিনি বিসৰ্জনৰ বাবে সংগ্ৰহ কৰিব লাগিব বুজিলো মহাকাল সকলো আৰু শুনক আপুনি এই মহাপ্ৰলয়তে সত্যব্ৰত ৰজাক লগত লৈ মহাপ্ৰলয়ৰ মাজৰ পৰা যিমানবিলাক জীৱ জন্তু আছে সকলোখিনি উদ্ধাৰ কৰি নতুন সৃষ্টিৰ পাতন দিব লাগিব প্ৰভু কিন্তু প্ৰভু এটা কথা ৰাখিব মনত মহাপ্ৰলয়